নমস্কাৰ পুতাঞ্জলি তৰফৰ পৰা মই ডাঙৰ সকলোকে স্বাগতম জনাইছোঁ। মই এগৰাকী সত্ৰীয়া নৃত্যশিল্পী, লগতে মোৰ এখন সত্ৰীয়া নৃত্যৰ বিদ্যালয় আছে, যাৰ নাম পুতাঞ্জলি সংগীত কলা একাডেমী। ৰাস পূৰ্ণিমাৰ সময়ত অসমৰ আন আন ঠাইৰ নিচিনাকৈ মঙলদৈতো ৰাস উৎসৱৰ আয়োজন কৰা হৈছিল। সেই ৰাস উৎসৱৰ প্ৰতি সন্ধিয়াই একোখনকৈ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছিল। সেই সাংস্কৃতিক সন্ধিয়াত মই আৰু মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি গীতটিত এটি নৃত্য প্ৰদৰ্শন কৰিছিলোঁ। তাৰে এক এডিটিং ৰূপ আপোনালোকৰ আগত। তেজরে কমলাপতি পরভাতে তেরি সান্দ মুখ পেখু ঔঠরে গোবিন্দ তেজরে কমলাপতি পরভাত নিন্দ রয়নি বিদুর দিহ অধলি বরণ তিমির ফিরিয়া বাজ রবির কি শতপত্র বিকশিত ভ্রমর উরায় ব্রজবধূ দধিমথে তুয়াগুণ গাই তেজরে কমলাপতি পরভাতে নিন্দ দাম খুদামে ডাকে তেরি লোয়া নাম হের দেখো উঠিয়া আহিল বলরাম হে নন্দ গেল বাথানে গোয়াল গেল পালে সুরভি সারিতে লাগে উঠরে গোপাল ক্ষীরল অনুলোয়া
শিঙাবে তো বেনু সকালে মেলিও বৎস হাম্বারাবে ধেনু কয় মাধব মাই ও কয় মাধব মাই কিনু তো পখাইলা ত্রিজগত পতি হরি রাখুয়াল পাইলা ত্রিজগত পতি হরি রাখুয়াল পাইলা কৰা কেনেবা লাগিল মোৰ কল্পনাৰে পৰিৱেশন কৰা সেই নৃত্যটি যদি ভাল লাগিল লাইক কমেণ্ট কৰিব যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই আকৌ আহিম নতুন এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ